বন্ধুসকল এতিয়া আমি আহিছোঁ আমাৰ এতিয়া মঠৰ পুৰা পৰিস্থিতি আমাৰ পুৰা কাম চলি আছে শুদ্ধ বাঁহডাল মাজৰ বাঁহডাল লাহে লাহে হৈ আছে কৰ্মী খুবেই কম আমি মোটামুটি আছে নাই শ মানুহ বহুত 15-20টা শ মানুহ হয় কিন্তু কাম কৰাত তাৰমানে মানুহ নাই ক'ৰবাত 5টা 4টা 3টা এইটো দেখিছা কি এটা কৰ্মী আহিছে এটা বাঁহ লৈ পেলাই আহিছে এইটো এটা মস্ত কৰ্মী এই 10টা বজাত গ'লে ঘুমাই উঠি আহিছে কিবাকৈ যি কি নহওক কামত কিন্তু চবেই ভাল আমাৰ এতিয়া আমি যাম কলচুচনি ধুবা গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি ভিডিঅ' মুঠতে জংঘালে মংঘালে ভিডিঅ' আপোনালোক বেলেগ নাজাৰা গিলা দেখি আছোঁ বুজিছে নাই আগতে এতিয়া আমাৰ এইগিলা বহুত ইতিহাস আছে এতিয়া আমি যাই আছোঁ দাস মই আৰু নিপন শৰ্মা গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো আহি আছে আগতে কলচুচনি ধুব লাগিব তাৰপিছত দেবলৈ এইগিলা হ'ব কৰ্ণেলে এনে কৈছে এই নিপন বহুত উদ্যমী যুৱক কষ্ট কৰি আছে বহুত কষ্ট কৰি আছে কিন্তু ঠিক আছে তুমি বাঁহডাল থোৱা আৰু ব'লা তুমি বেছি চাল দিব নালাগে আজি বাঁহডাল ফুটলি ভাল লাগিল বেছি চাল দিব নালাগে ব'লা এতিয়া এতিয়া দাসে আমাৰ কলচুচনি পুৰা কাটি থৈ হৈ আছে এতিয়া হাতী থোৱা দিছি কলচুচনি এতিয়া বহুত কষ্ট মদ সংস্কৃতি বজাই ৰখা ইমান ধেমালি নহয় কৰ্মী লাগে কিন্তু কি হ'ব সংস্কৃতিৰ নামত মানুহেই নাই এতিয়া আমাৰ কৰ্ণেল মঠৰ কৰ্ণেল হৈছে বাবা ভাস্কৰ শৰ্মা আমাৰ কৰ্ণেল মেইন তেখেতে যি অৰ্ডাৰ দিয়ে এইবাৰ মদ বোলে কিবা 22 জাত নে 24 জাতে বনাব ক'ব নোৱাৰোঁ কেনেকৈ বনাই মানুহ হ'লি নাই তথাপিতো আমি সাহস কৰিছোঁ আপোনালোকক আশীৰ্বাদ কৰিব মঠটোতে লৈ বুজিছি না নহ'লে বৰ দিগদাৰ হৈছে মঠ ওলাই যাব বুলি কৈছোঁ কৰ্ণেলে মঠ ওলাব বুলি কৈছে এতিয়া ওলবই আৰু এতিয়া দাসে পূৰা লাগি আছে এতিয়া আমি এই নিপন শৰ্মাৰ ছায়াত ৰখছি তাৰ কলচুচনি তাৰ নাটনাওতে ভাগাত দিছি এতিয়া ছায়াত যায় তাতে বহি আছে খেদি আছে যি কি নহওক অলপ কাম কৰি লওঁ আপোনালোকক ভিডিঅ'টো কলচুচনি ধৰছি এডাল হৈছে কলচুচনি এডাল এনেকৈ টান মাৰি দিলাক এডাল গুচি আহিল এনেকৈ আগডালকৈ কলচুচনি হাতত লৈ এনেকৈ থুপুৰাব লাগিব থুপুৰাই খুঁটা বান্ধি লৈ যাম মঠৰ গৰুক গেলি তাতে মঠত আমি গাঁঠাম গাঁঠি পেলাই মঠটো আমি গাঁঠি যাই থাকিম কলচুচনি গাঁঠি যাই থাকিম উৰা ওপৰক গেলি মোটামুটি 1 খুঁটলি 2 খুঁটলি 3 খুঁটলি 4 খুঁটলি 5 খুঁটলি 5-6 খুঁটলিত আমাৰ মঠটো ফিনিচিং হ'ব তাতে আমি মুধা মাৰি দিম তাৰপিছত আমি মুধাৰ ওপৰত কি কৰোঁ আপোনালোকক দেখাই হ'ব মঠটোত তাৰ ওপৰত আপোনাৰ মালা একডাল থাকিব কলডোনা মেৰি দিম মালা থাকিব আৰু আমি মাঘ বিহু যোনদিনা আমাৰ মেজি পোৱাৰ যোনদিনা দিন মেজি পোৱাৰ দিনা আমি জ্বলাই পেলাই অগ্নি সেৱা কৰি চাউল তিল তামোল চামোল এইগিলা দি পেলাই আমি সেৱা কৰি বাছ আমি বিহু উদযাপন কৰিম গতিকে দিয়ক ভিডিঅ'টো চাই থাকক আৰু মই অলপ কাম কৰি লওঁ নহ'লে বাকীকেইটা কৈ আছোঁ তোৰ খালি ভিডিঅ' তথাপিতো অলপমান ভিডিঅ'টো চলাই অলপ ফাং ফুং কৰি আছোঁ ময়ো তইতো ফাং ফুং কৰিব নোৱাৰি কাৰণ কি আৰু চলি কম গতিকে চাই থাকোঁ ভিডিঅ'টো আজি মুঠতে জংঘালৰ মাজে মাজে আইও মায়ো মন হীৰা দৈ চাকেৰ নহয় টিলিঙা বোৱাৰী নহয় লক্ষী আইও হুইও অ দাস আইও হুইও মাৰা এতিয়া তাৰমানে আপোনাৰ সেই কৰিব আছোঁ কলচুচনি থুই আছোঁ না কলচুচনি থুই আমি বনাম মঠেই হৈছে আমাৰ বিহু হৈছে আমাৰ জাতীয় সংস্কৃতি বজাই ৰাখিব লাগিব গতিকে কাম কৰি যাব লাগিব ধুচুম কি তলত ও হেতা এতিয়া আমাৰ চলিগিলা কাম কৰি আছে পুৰা লাগি আছে এতিয়া আপোনাৰ মঠত তাৰমানে আপোনাৰ হেৰি কৰিব চলিগিলা তাৰমানে এতিয়া আপোনাৰ পুৰা লাগি আছে এতিয়া সৰু থুপৰি আছে কলচুচনি এটা খটা হ'ব সেই খটা আমি বান্ধি পেলাই আমি মঠৰ গৰুক লৈ যাম গতিকে
গতিকে এনেকৈ আমাৰ কাম চলি সেইটো এইখিনি পূৰ্ণ গতিত যিখিনি সময় পাওঁ 1 ঘণ্টা 2 ঘণ্টা চবেই ব্যস্ত তথাপিও ব্যস্ততাৰ মাজত চবেই আমি কাম কৰি আছোঁ আৰু আমি যদি ভগৱানে যদি সকলোকে ভালে কুশলে ৰাখে আমি চবেই একেলগে মিলি আমি মাঘ বিহুটো ধুনীয়াকৈ উদযাপন কৰিম বুলি মনেদি ভাবি আছোঁ আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক সৰু পূৰা লাগি আছে এইকেইদিন সৰুতে এইকেইদিন সময় নাই দেখিছে নাই পূৰা কাম কৰি আছে তাৰ মাছ পিয়াৰ সময় নহয় তাৰ হাগবিয়াৰ সময় নাই মুঠ পিয়াৰ সময় নাই বুজিছে নাই হাগা মুঠা বন্ধ হৈ গৈছে তাৰ কৰ্মৰ হেৰিত গতিকে এনেকৈ কাম কৰি আছোঁ মই অলপমান কাম কৰাৰ অলপ জিৰাওঁ ভিডিঅ'টো বনাই আছোঁ এনেকৈ গতিকে আপোনালোকে চাই থাকক ৰূপ এটা সেই আলিৰ মূৰতটো দি যাওঁ নেকি একবাৰ আলিৰ মূৰত বতাহৰে জুনি নদৰে মায়াক মৰে লাল কালাইকে লাল কালাইকে লাল কালাইকে এইটো হৈছে আমাৰ তাৰমানে আপোনাৰ কৰ্মৰ মানে কৰ্মটো কি আই হা যা এইটো হৈছে আমাৰ তাৰমানে কৰ্মটো আপোনাৰ হেৰি কৰাৰ মানে আপোনাৰ জোচটো বাঢ়াৰ এইটো হৈছে এটা শ্লোগান কাম কৰিব অলপমান ঘৰত যাব যে আমাৰ চলিগিলা আছে অলপ কাম কৰিব অলপ ঘৰত যাব এনেকৈ চলি আছে এনেকৈ কাম কৰি আছোঁ আৰু এনেকৈ মঠ ওলাই যাব উপায় নাই মঠো ডাঙৰে হ'ব আমাৰ সৰু নহয় চিন্তা নকৰিব আপোনালোকে যি 4-5টা চলি কাম কৰি আছে মঠ দুখন নামনমান বনাওঁ নেকি নামন নামি নবনাওঁ আমাৰ মঠ বনাওঁতে 22 হাতৰ মঠ হ'ব গতিকে সৰু মঠ নহয় আমি ডাঙৰ মঠে বনাম এই এনেকৈ ফুৰ্তি ওলা আমাৰ এই মোটামুটি ভোগালী বিহু আমাৰ গাত লাগি গৈছে এইটো মাঘ বিহু আমাৰ পুৰা গাত লাগি গৈছে এতিয়া মাছ মাংস আনিবা উৰুকাৰ দিনা মাছ মাংস আনিবা বাকী আছে খালি বাকী আমাৰ আনাম গাত কিন্তু পুৰা আমি বিহু লাগিছে বিহু লাগিছে গাত মইনা বিহু লাগিছে গাত এই বিহু লাগিছে গাত মইনা বিহু লাগিছে গাত গতিকে ভিডিঅ'টো চাই থাকক আৰু মই অলপ ফাং ফুং কৰি আহি আছোঁ এতিয়া মঠৰ মাজে মানে কামৰ মাজে মাজে ফাক মাৰি এনেকৈ ওচৰ বাপৰে যিমান কাম মানুহ চানুহ নাই যত বতো এইগিলা দাস আৰু আমাৰ কৰ্মেল হৈছে বাবা ভাস্কৰ শৰ্মা হৈছে মানে সিহঁতৰ কৰ্মী আমিতো ইমান কৰ্মী মানুহ নহয় না আমাক ৰেষ্ট লাগে 5 মিনিট কাম কৰিলোঁ 10 মিনিট ঘুমালোঁ আমি যোৱা নাই এইবোৰ কৰ্মী গতিকে উপায় নাই তথাপিতো লাগি আছোঁ আৰু সুবিধা লাগিব আৰু বহুত সুবিধা আছে তথাপিতো আমাৰ আৰু প্ৰায় এনেকুৱা দমগিলা আমি কৰি থৈ দিছোঁ জেগাই জেগাই মোটামুটি 6-7টা দম কৰিলোঁ এতিয়া বৰ্তমান নেনাও এখানতে অলপমান চুফক কেঁচা কলপাতো আছেতো গৰুত চুফক এতিয়া আমি মঠৰ ঘৰত যাওঁ মঠৰ ঘৰত যাই আমি চাইডৰ বাঘিলে এতিয়া পাৰোঁ নেকি উঠাওঁ নেকি কি কৰোঁ আমি এতিয়া চিন্তা কৰিছোঁ অলপ কৰিব লাগিব গতিকে বোলো ভিডিঅ'টো আপোনালোকে চাই থাকিব মেইন হৈছে আমাৰ মেইন মঠৰ বাঘ আমাৰ মেইন মঠৰ বাঘ এই বাঁহৰ চাইডে চাইডে এই গাঁটাগিলা দেখছি নহয় এই এনেকুৱা গাঁটা কৰা গৈছে যি এই গাঁটাগিলা কুকুৰ গাঁটা বুলি কয় কুকুৰ নহয় খেল গাঁটা খেলৰ গাঁটাগিলা তাৰমানে ভিতৰত দেখি এনেকুৱা মানে ভিতৰত দেখি গাঁটাটো এনেকুৱা নহয় গাঁটাটো এনেকুৱা হেলেনীয়া টাইপৰ এনেকুৱা তলতে সোমাই যায় গতিকে এনেকৈ চাইডে চাইডে দেখছি না শৰ্মাই এনেকৈ বাঁহ ঢাল গৈছে এনেকৈ মঠটো তাৰমানে ওপৰত তাতে আমি ওপৰত যাই নি পেলাই এই ওপৰত বাপৰে কেমেৰাই ঢুকি নাপায় কম চৰা হ'ব এই ওপৰত আপোনাৰ আমি গাঁঠম তাতে মঠটো জুকিব লাগিব গতিকে আমি কলচি থৈ আহিলোঁ আহি পেলাই এতিয়া এখান্তি কৰ্ম পাৰোঁ নেকি চলিও নাই চলি বহুত কম তাকে দাসে অলপ ট্ৰেজেডিও ফালিলে কলাক চলিগিলে কাম কৰিব নাই আমাৰ হয়ো ঘৰতে থাকিব বা নিজৰ ব্যস্ততা দেখাব ব্যস্ততাটো চবেই ব্যস্ত চবেই কৰ্মী আজিকালি কোনেনো আৰু ঘৰত বহি থাকে চবৰে নিজে কিবা কিবি কাম থাকে এতিয়া কৰ্মৰ অজুহাত এটা সজাই দেখিলে ভালো নালাগে সেনে হেনো সেইটো কথা হয় গতিকে কাম কৰিব আহিব লাগে চবেই তথাপিতো আৰু আমি আৰু ধৰা যিহেতু আৰু বেছি ধৰি থাকি লাভো নাই এইগিলা কথাত নিজৰ কৰ্ম নিজে যেখান্তি পাৰোঁ এখান্তি লাগি কিবা মঠটো বনাব লাগে
এতিয়া লাইট চাইট মাৰি লৈছোঁ দেখছি নাই হেলোজেন চেলোজেন মাৰাই আছে ৰাতিও কাম চলিব বোধহয় আজি গতিকে আমি হেলোজেন চেলোজেন মাৰি থৈ দিছোঁ চাওঁ কি হয় এনেকৈ আমি কৰ্ম কৰি আছোঁ দিয়ক আৰু এতিয়া গুণে এটা কাম কৰিব আছি এতিয়া কি কাম কৰে এতিয়া আমি এনেকৈ বাঘিলীয়া চাইডে এতিয়া মুমেণ্ট বাঘৰ চাইডে আমি বাঘিলীয়া এতিয়া পুতিলোঁ এতিয়া পুতি হ'লে এতিয়া ওপৰত জিকিব লাগিব গতিকে শৰ্মা কি আজি হ'ব নে কি আজি শেষে কৰিব বোলে গতিকে ৰাতি খানা হ'ব ৰাতি পথাৰ মাংস আছে গুণ পথাৰ মাংস আছে ৰাতি পথাৰ আজি খাব লাগিব নে গুণ লাইট আৰু এতিয়া গতিকে আপোনালোকে গতিকে আজি আৰু ভিডিঅ'টো এটাই সমাপ্ত কৰিলোঁ এতিয়া কাম চলি আছে এনেকৈ আলেৰ বৰত বতাহ চাৰে জুনি নদৰে মায়াক মৰে লাল কানাই কি লাল কানাই কি লাল কানাই কি জয় আই অসম